হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ ভালে আছা। অন্য এটা ভিডিঅ'ৰ দৰে আজিও আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা ভিডিঅ' ৰজা ৰাণীৰ ওপৰত। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। যোৱা খণ্ডত দেখিবলৈ পাইছোঁ যে বিষ্ণু আৰু বৈষ্ণৱী চন্দন লগ লাগি দেতিৰ কাৰণে পইচা যোগাৰ কৰিছিল। দেতিয়ে গম পোৱাৰ পিছত দেতিয়ে নাযাওঁ বুলি মানা কৰিছিল। পিছত জানো মান্তি হ'বনে? তাৰ ফলত ৰাইজেও দেতিৰ কাৰণে কিছুমান সহায় কৰিছিল। দেতিয়ে মেডিকেলত যাব জানো? আমি আজি খণ্ডত দেখিবলৈ পাইছোঁ যে দেতিয়ে মেডিকেলত যাবৰ কাৰণে মান্তি হয় আৰু লগতে দেতিয়ে জীয়াই থাকিবৰ কাৰণে বহুত ইচ্ছা কৰে। সেইটো জানো সফল হ'ব? দেতিয়ে জীয়াই থাকিব পাৰিবনে? আজি খণ্ডত দেখিবলৈ পোৱা যাব যে সম্পূৰ্ণৰূপে ৰজা ৰাণী। তো আপোনালোকে ৰজা ৰাণী ৰেঙনি টিভিত চাওক আৰু লগতে ভিডিঅ'টো যদি ভাল লাগিল তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আপোনালোকৰ মাজলৈ মোৰ ভিডিঅ'বোৰ অতি সোনকালে প্ৰেছ হয়।